সাধাৰণ ল'ৰাৰ আজি লাখত ভিউজ মই কামাই আছোঁ মোক মৰম দিছে কাৰণে মই লাখত ভিউজ কামাই আছোঁ সঁচা কাৰটো মিছা আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে কাৰণ এইজনকতো চিনিয়ে পায় আৰু তাৰ লগত মোৰ একো দুশ্মনীও নাই চ' আজি তাৰ লগতে ভালকৈ কথা পাতিম কাৰণ ইমান দিন হয়তো এনেকুৱা ভিডিঅ' বনোৱা নাই কিন্তু আজি পুৰা চিৰিয়াছলি ক'ম যিখিনি কৈছে তাৰ এনচাৰ দিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এই ভিডিঅ'টোৰ জৰিয়তে সেইসকল দৰ্শকক হাতযোৰ কৰি প্ৰণাম কৰিছোঁ যিসকলে মোৰ ভিডিঅ'ৰ কণ্টেণ্টটো বুজি পাইছে কাৰণ তেখেতসকলে গম পায় যে ৰিয়েলিষ্টিক অসম যিটো ইউটিউব চেনেল হয় এইটো এটা চেনেল নহয় এইটো হৈছে এটা সংগ্ৰাম অন্যায়ৰ বিৰুদ্ধে ইয়াৰ বোলে এইটো ইউটিউব চেনেল নহয় জাষ্ট ইয়াতে সঁচা কথাৰ মানে আলোচনা কৰাৰ কাৰণে এইটো বনাইছে যদি সঁচা কথাৰ যদি আলোচনাৰ কাৰণে এইটো বনাইছে চেনেল তেতিয়াহ'লে মনিটাইজ কিয় কৰিব লগা হ'ল মনিটাইজ কৰিব নালাগিছিল ইয়াতেতো সঁচা কথাৰে আলোচনা চলি থাকে জাষ্ট এনে বনাই থৈ দিলে হ'ল তো এইটো মনিটাইজ কৰিব লগা একো দৰকাৰ নাছিল তো মনিটাইজ কিয় কৰিছা ভাই চিম্পল কথা কাৰণ তই ইয়াতে এইবিলাক তই যে কৈছা আলবাল বকিকে তই ইয়াত ভিউজ কামাই আছা তয়ো আৰু তয়ো পইচা কামোৱাৰ ঠাণ্ডাতে এইটো চেনেল খুলিছা আৰু তয়ো চবৰে পিছত লাগি আছা ঠিক আছে কথা হ'ল সেইটোৱে তই তোৰ যদি এনেকুৱা যদি তোৰ এনে যদি কিবাহে থাকিল হয় গণতান্ত্ৰিক হিচাপে যদি চবৰে লগত ক'ব লগা থাকিল হয় তই ইউটিউব চেনেলটো খুলিব নালাগিছিল তই ভিডিঅ' বনাবৰ কাৰণে এনেকুৱা যাব নালাগিছিল তই ডাইৰেক্ট কোনোবাই যদি বেয়া কাম কৰিছে তাৰ কমেণ্টত তই লিখিব লাগিছিল আৰু এতিয়া তই যে কৈছা গণতান্ত্ৰিক দেশ বুলি এইখন চবৰে মানে সঁচা কথা কোৱাৰ চবৰ মানে অধিকাৰ আছে তো অধিকাৰ যদি আছে তোৰ তাতে যে কোনোবাই নিগেটিভ কমেণ্ট কৰে তো সেইটো তাৰ মতে সেইটোও সঁচা কথা তোক যে কোনোবাই পাগল বুলি দিয়ে তই মক্কেল তো সেইটোও তাৰ মতে তাক লাগে যে সেইটোও সঁচা কথা তো তই সেইটো বেয়া কিয় পোৱা ক তই কিয় বেয়া পোৱা তাৰতো গণতান্ত্ৰিক দেশ সিও যিটো সঁচা সেইটোৰেহে কমেণ্ট কৰিছে এইবিলাক আলবাল তই বকি নাথাকিবি বহুত বকিছা তই ভিউজৰ কাৰণে কৰি আছা ঠিক আছে কিন্তু মোক তেখেতসকলে এটা কথা কৈ আছে যে মোৰ এগেইনষ্টত বহুতে উল্টা পুল্টা ভিডিঅ' নন ষ্টপ বনাই আছে ফেচবুকতে হওক ইউটিউবতে হওক নানা ধৰণে একোটা নতুন চেনেল জাষ্ট ক্ৰিয়েট কৰিছে আৰু মোৰ ওপৰত আলে বালে যি আছে পুৰা বকিছে তাৰমানে ঠিক আছে মই তেখেতসকলক এটা কথা কওঁ যদি তহঁতৰ নিজৰ কিবা কণ্টেণ্ট আছে কণ্টেণ্ট বনা ঠিক আছে এইখন এখন গণতান্ত্ৰিক দেশ মই মোৰ অধিকাৰখিনি সাব্যস্ত কৰি এটা চাই ল ভাই তই বেলেগৰ পিছতহে লাগিছা প্ৰত্যেকটো ভিডিঅ' তই চা তই কাৰ পিছত লগা নাই তই যে কৈ আছা সিহঁতৰ ভিডিঅ' বনাব লাগে তই কাৰো ভিডিঅ' বনাব নালাগে বেই তই নিজৰ ভিডিঅ' তই নিজে বনা ন নিজে ভাত খাইছা শাক খাইছা মাছ খাইছা এইবিলাক দেখা মনোজ ভাই যেনেকুৱা দেখাই আছে এনেকুৱা দেখা তইতো তই ইমান ভাল নেকি তই জীৱনত তাৰমানে একো কৰিয়ে পোৱা নাই মানে তই জীৱনত একো মানে এতিয়া তই যে কৈছা এইটো সঁচা গণতান্ত্ৰিক এইবিলাক কি তই তাৰমানে একো বেয়া কাম কৰিয়ে পোৱা নাই তই তাৰমানে বেয়া কি বস্তু গমেই নাপা তই ইমানে তাৰমানে নাবালক হৈ আছা নেকি ভাই তোৰ এইবিলাক এতিয়া সময় নাই তোৰ দাড়ি চুলি পকিব হৈছে তই বিয়া বাৰু পাতো বাছ তাৰপিছত ভজন কীৰ্তন লাগি থাক খোলা কথা কৈছোঁ ভাই কাৰণ তই এইবিলাকো লেকচাৰ দি লাভ নাই তই ইউটিউব চেনেলটো খুলিছা ভাই তই পইচা কামাবৰ ধান্দাত খুলিছা আৰু তই পিছত লাগি ভিউজ কামাব ধান্দাত খুলিছা খোলা কথা বেলেগক এইবিলাক বদনাম দি লাভ নাই খোলা কথা আৰু যদি ভিডিঅ'টো ভাল লাগে ন তেতিয়াহ'লে এইটো ভিডিঅ' তাতে যেনেকা নহওক পঠাই দিব যদি বোলে ভিউজ আহে মই তাৰ ওপৰত আৰু এনেকুৱা ভিডিঅ' বনাই দিম যে ইয়াৰ মুখ বন্ধ কৰি দিম মই খোলা কথা কৈছোঁ ডাইৰেক্ট কাৰণ এনেকুৱা ভিডিঅ' বনাম সি যিখিনি কথা বনাব ন তাৰ উল্টা বনাম মই একো ৰছ নহয় আৰু তাক মই চিনিও নাপাওঁ আৰু এনেকুৱা নহয় যে সি মোৰ শত্ৰু বা সি মোৰ দুশ্মন যে তাৰ সি যিখিনি কথা কৈছে একো সত্য নহয় আৰু তাৰ সঁচা বুলি নাভাবোঁ তাৰো কলা চলি আছে ন তাক বিশ্বাস কৰি লাভেই নাই খোলা কথা যদি ভিডিঅ'টো ভাল লাগে ন পেজটো ফ'ল' কৰি দিব কাৰণ সিটো ডাঙৰ ইউটিউবাৰ আমিতো সৰু মৰু তো আমিও ডাঙৰ হ'ব লাগিব ন তো সেইকাৰণে চেনেলটো ফ'ল' কৰি দিব আৰু ইউটিউবৰ যিটো লিংক আছে সেইটো দি দিম মানে অলপ তাতে ছাবস্ক্ৰাইব কৰি দিব কাৰণ তাৰ দৰে আমিও ডাঙৰ ইউটিউবাৰ হ'ব লাগিব আমাৰো আশা আছে আমিতো ভিউজটো নালাগে আমাক আমিতো এনেই আহিছোঁ আমাকতো ভিউজ নালাগে তাকো ভিউজ নালাগে কাকো ভিউজে নালাগে তো ভিডিঅ' বনাই কি লাভ সেইটোৱে কথা থেংক ইউ